নমস্কাৰ বন্ধুসকল, আজি আকৌ আপোনালোকৰ মাজলৈ আমি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আমি আনিছোঁ আপোনালোকৰ কাৰণে সাউণ্ড টেষ্টিঙৰ ভিডিঅ'। আমি আমাৰ ওচৰতে গাঁৱৰ ওচৰতে নাম পাতিছে, নামত আমি সাউণ্ড সেট আনিছোঁ। বন্ধুসকল, এইটো আপোনাৰ এতিয়া প্ৰ' 18 আপোনালোকক আগতে ভিডিঅ'ত দেখাইছোঁ। এইটো আপোনাৰ আগৰ ভিডিঅ'টো আমি বগামাটি পিকনিক গৈছিলোঁ। তাৰপিছত এইখন আপোনাৰ এক্সট্ৰা বেলেগ মিক্সাৰ নামৰ কাৰণে ষ্টুডিঅ' মাষ্টাৰ। তাৰপিছত এইটো আমি লেপটপ এটা ৰাখিছোঁ মিক্সিং কৰাৰ কাৰণে। তাৰপিছত এইটো আহুজাৰ আপোনাৰ মেচিন, এইটো মডেল আপোনালোকে চাই লওক। তাৰপিছত এইটো 5 কিলো ৱাটৰ জেনেৰেটৰ। এইখন বৰ্ড আপোনালোকেতো জানে আমিয়ে বনোৱা, আৰু এনেকৈ কানেকশ্যনটো এনেকুৱা আহিছে। আপোনাক সকলোখিনি দেখুৱাম, ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু কেনেকুৱা পাইছে ভিডিঅ'টো চাই কিনে লাইক কমেণ্ট শ্বেয়াৰ কৰি কিনে জনাব, আৰু চাই থাকক ভিডিঅ'টো। তাৰপিছত এইপিনে মই আপোনালোকক দেখাই দি আছোঁ। এইটো চাওক, 1000ৰ মাইক্ৰফোন এটা লগাইছোঁ, সিফালে এটা মাইক্ৰফোন। তাৰপিছত এক্সট্ৰাকৈ ষ্টেণ্ড দুটা লগাইছোঁ। তাত আপোনাৰ আহুজা 59 আৰু বেটা আপোনাৰ লগাম। কানেকশ্যনটো আপোনালোকে চাই থাকক ভিডিঅ'টো। আৰু বক্স আপোনালোকক দেখাই আছোঁ। আপোনাৰ বক্স ল' দুটা, হাই দুটা আনিছোঁ। এইফালে আপোনাৰ দুটা হৰণ লাগি আছে। তাৰপিছত বন্ধুসকল, এইটো ছাইডো আপোনাৰ আমি দুটা হৰণ লগাইছোঁ। এইখিনিতে হৈ যাব। এনেকুৱা ধৰণৰ ভিউ আপোনালোকে চাই লওক। এইফালৰ কাৰ্যসূচী এনেকুৱা হ'ব, চাই থাকিব। চাউণ্ড কেনেকুৱা পায়, কি হয়, আপোনালোকে ভিডিঅ'টো চাই জনাব। লাইক কমেণ্ট শ্বেয়াৰ কৰিব। ধন্যবাদ।